নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল লাৰ্ণিং একাডেমি 0.1। সো বন্ধু বান্ধৱীসকল, আজি অসম ভূগোলৰ কিছুমান গুৰুত্বপূৰ্ণ কোৱেশ্চন আলোচনা কৰিম। সো আজিৰ ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব। মই আশা ৰাখিছোঁ আপুনি ভিডিঅ'টো সম্পূৰ্ণ চাব। সো বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক এটা আপডেট দিব বিচাৰিছোঁ। এই চেনেলটোৰে পোষ্ট বা কমিউনিটি অপশ্যনত গৈ আপুনি ফ্ৰী মক টেষ্ট দিব পাৰিব। এইটো আপোনাৰ কাৰণে ফ্ৰী হয়। সো বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ পিছত আপুনি কিমানটা কোৱেশ্চন আগতীয়াকৈ জানে কমেণ্ট কৰি জনাই দিব। সো ভিডিঅ'টো যদি এতিয়ালৈ লাইক কৰা নাই তেন্তে লাইক কৰি আপোনাৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। পলম নকৰাকৈ আজিৰ ভিডিঅ'টো প্ৰথম কোৱেশ্চনটো হৈছে, অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল? অপশ্যন এ মহম্মদ ছালেহ আকৱাৰ হায়দৰী, অপশ্যন বি বিক্ৰম দেৱ শৰ্মা, অপশ্যন সি জয়ৰাম দাস দৈতৰাম, অপশ্যন ডি বি কে নেহেৰু। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মহম্মদ ছালেহ আকৱাৰ হায়দৰী। প্ৰথম অসমৰ ৰাজ্যপাল আছিল 1947 চনৰ আগষ্ট মাহৰ পৰা 1948 চনৰ ডিচেম্বৰ মাহলৈ তেওঁ অসমৰ ৰাজ্যপাল আছিল। এই কোৱেশ্চনটো কি পৰীক্ষাত আহিছে তলত নম্বৰ দিয়া আছে, আপুনি চাই ল'ব। সো প্ৰতিটো কোৱেশ্চনে কিবা নহয় কিবা পৰীক্ষাত আহিছে, ইয়াত নম্বৰ দিয়া আছে। নেক্সট কোৱেশ্চনটো হৈছে, কঢ়িয়াই অনা নৈক অসমত কি বুলি জনা যায়? অপশ্যন এ ব্ৰহ্মপুত্ৰ, অপশ্যন বি বৰাক, অপশ্যন চি ঢল, অপশ্যন ডি ভঁৰালো। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ঢল। নেক্সট কোৱেশ্চনলৈ আগবাঢ়িছোঁ। নেক্সট কোৱেশ্চন হৈছে, বিহু নৃত্যৰ লগত জড়িত বাদ্যযন্ত্ৰ কোনটো? অৰ্থাৎ তলত দিয়ে বাদ্যযন্ত্ৰবোৰৰ ভিতৰত কোনটো বিহু নৃত্যৰ লগত জড়িত? অপশ্যন এ খোল, অপশ্যন বি পেঁপা, অপশ্যন চি তাল, অপশ্যন ডি বাঁহী। শুদ্ধ উত্তৰটো হ'ব পেঁপা, অপশ্যন বি। নেক্সট কোৱেশ্চনটোলৈ আগবাঢ়িছোঁ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কিমান চনত স্থাপিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1974 চনত। আজি যিমানবোৰ কোৱেশ্চন আছে সেইবোৰ কিবা নহয় কিবা পৰীক্ষাত আহিছে। নেক্সট কোৱেশ্চন হৈছে, অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ কেতিয়া কৰা হৈছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1973। নেক্সট কোৱেশ্চনলৈ আগবাঢ়িছোঁ। নেক্সট কোৱেশ্চনটো হৈছে, অসমীয়া ভাষাক সংবিধানৰ কিমানতম অনুসূচীত অন্তৰ্ভুক্ত কৰা হৈছে? এইটো হ'ব অপশ্যন এ 8তম। নেক্সট কোৱেশ্চনটো হৈছে, অসমৰ কোনখন জিলাত মাজুলী দ্বীপ অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যোৰহাট। নেক্সট কোৱেশ্চনটোলৈ আগবাঢ়িছোঁ। নেক্সট কোৱেশ্চনটো হৈছে, অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি সৈয়দ আনোৱাৰা তাইমুৰ। কোৱেশ্চনটো হৈছে, সক্ৰিয় নৃত্যক ইউনেস্কোই কেতিয়া বিশ্ব ঐতিহ্য হিচাপে স্বীকৃতি দিয়ে? অপশ্যন বি 2014। অসমৰ ৰাজ্যিক প্ৰাণী কি? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ এশিঙীয়া গড়। এইটো সকলোৱে জানে। নেক্সট কোৱেশ্চন, লাচিত বৰফুকনৰ সৈতে জড়িত যুদ্ধখনৰ নাম কি? এইটো সকলোৱে জানা হয়তো, শৰাইঘাটৰ যুদ্ধ। শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিল? নেক্সট কোৱেশ্চন, অসমৰ প্ৰথম বাতৰি কাকতখনৰ নাম কি? এইটো সকলোৱে হয়তো জানা, অৰুণোদয়। অসমৰ প্ৰথম বাতৰি কাকতখন হৈছে অৰুণোদয়, যিখন 1946 চনত শিৱসাগৰত প্ৰকাশ পাইছিল। নেক্সট কোৱেশ্চন, অসমৰ কোনখন ঠাইক চাহৰ নগৰ বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ডিব্ৰুগড়। নেক্সট কোৱেশ্চনটোলৈ আগবাঢ়িছোঁ। অসমৰ ৰাজ্যিক ফুল কি? সকলোৱে জানে, কপৌ। নেক্সট কোৱেশ্চন, অসমৰ মুঠ জিলাৰ সংখ্যা কিমান? বন্ধু বান্ধৱীসকল, এইটো 2024 আছিল। বৰ্তমান কিমান এইটো কমেণ্ট কৰি জনাই দিবা। 2025 বৰ্ষটো
কমেন্ট কৰি জনাই দিবা বৰ্তমান কিমান। নেক্সট কোৱেশ্চনটো আগবঢ়াইছোঁ। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোন জিলাত অৱস্থিত? শুদ্ধ উত্তৰটো অপশ্যন বি তিনিচুকীয়া। নেক্সট কোৱেশ্চন, অসমৰ কোনখন নদীক লোহিত নদী বুলি কোৱা হয়? শুদ্ধ উত্তৰটো অপশ্যন এ ব্ৰহ্মপুত্ৰ। অসমৰ লোহিত নদী বুলি ব্ৰহ্মপুত্ৰক জনা যায়, যি চীনত তিব্বত মালভূমিত উৎপন্ন হৈছে। অসম সাহিত্য সভা প্ৰতিষ্ঠা কেতিয়া হৈছিল? শুদ্ধ উত্তৰটো অপশ্যন এ 1917 চনত স্থাপিত হৈছিল। নেক্সট কোৱেশ্চন, অসমৰ ৰাজ্যিক পক্ষী কি? এইটো হয়তো সকলোৱে জানে, দেওহা। নেক্সট কোৱেশ্চন, ভাৰতৰ স্বাধীনতা আন্দোলনৰ অসমৰ প্ৰথম মহিলা শ্বহীদ কোন আছিল? অপশ্যন এ কনকলতা। নেক্সট কোৱেশ্চন, অসমৰ প্ৰথমখন চিনেমা কি আছিল? এইটো জয়মতী, সকলোৱে জানে হয়তো। অসমৰ প্ৰথমখন চিনেমা আছিল জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা নিৰ্মিত জয়মতী, যি 1935 চনত মুক্তি লাভ কৰিছিল। নেক্সট কোৱেশ্চন, অসমৰ ৰাজ্যিক গছ কি? এইটো হয়তো সকলোৱে জানে, অপশ্যন চি হলং। নেক্সট কোৱেশ্চন, ধেমাজি জিলাত অসমৰ কোনফালে অৱস্থিত, অৰ্থাৎ কোন দিশত অৱস্থিত? অপশ্যন চি উত্তৰ দিশত অৱস্থিত। নেক্সট কোৱেশ্চন, অসমত প্ৰথমবাৰৰ বাবে ৰেল কেতিয়া আৰম্ভ হৈছিল? অসমত ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন হয়। চ' অপশ্যন নম্বৰ এ কাৰেক্ট এনচাৰ 1881। নেক্সট কোৱেশ্চন হৈছে, আসাম ৰাইফলৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? শুদ্ধ উত্তৰটো অপশ্যন বি শ্বিলং। চ' ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। চেনেলটোত নতুন হৈ থাকিলে ছাবস্ক্ৰাইব কৰিব। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। জয় আই অসম।